প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিদেশৰ মিয়া ভাল পায়, সাউদি আৰবিয়া যাব, ডুবাইলৈ যাব, বিদেশৰ মিয়া ভাল পায় আৰু তেখেতৰ চৰকাৰ আমাৰ অসমৰ মিয়াক এই এনে তাচ্ছিল্য মন্তব্যৰে আমাৰ অসমৰ মানুহক তেওঁলোকে সমালোচনা কৰে। আজি এইটোৱে প্ৰমাণ কৰে যে আজি বিজেপি দলৰ কেনেদৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি হাতীৰ দৰে যি দুখন দাঁত আছে একেদৰে তেওঁলোকে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বাহিৰত গৈ চাউদি আৰবিয়া কিয় যায়, ইউনাইটেড আৰব এমিৰেটছ কিয় যায়? যদি চাউদি আৰবিয়া যেতিয়া যায় তেতিয়া নিশ্চয় চাউদি আৰবৰ চৰকাৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক সুধিব যে আপোনাৰতো অসমৰ মুখ্যমন্ত্ৰী এনেদৰে কথাবোৰ কয়, এনেদৰে ধৰ্মীয় সংখ্যালঘু মানুহক এনেদৰে অপমানিত কৰে। সেইকাৰণে এইখন বিজেপি চৰকাৰ তেওঁলোকে কনফিউজ হৈ আছে। তেওঁলোকে বুজি পোৱা নাই কেনেদৰে নিজৰ ব্যৰ্থতা লুকাব পাৰে। আজি বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী চৰকাৰৰ দিনত ইমান যে কেলেংকাৰী হৈছে, গুৱাহাটীত কিমান যে কেলেংকাৰী হৈছে, আজি প্ৰত্যেক ক্ষেত্ৰত এখন চৰকাৰ ব্যৰ্থ। আৰু যদি এখন চৰকাৰে কেতিয়াবা ইঞ্জিনিয়াৰ গালি পাৰিব, কেতিয়াবা সমাজক গালি পাৰিব, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত সমাজক দুখ দিছে, PWD যদি মুখ্যমন্ত্ৰীয়ে কয় যে যদি পানী লাগে পাইপ ভাঙিবই, তো তেওঁলোকৰ আজি মন অস্থিৰ, বিজেপি মানুহৰ মনবোৰ অস্থিৰ। সেইকাৰণে এনেধৰণৰ কথাবোৰ কৈছে। আপোনাৰ দেখি আছে এটাৰ পিছত এটা অদ্ভুত কথা কৈ আছে। পানী লাগিলে পাইপ ভাঙিব, মূল্যবৃদ্ধি তেওঁলোকৰ নিয়ন্ত্ৰণত নাই। এতিয়া যদি চৰকাৰৰ আজি সমস্যা সমাধান কৰিব নোৱাৰে, খালি পইচা কমাবলৈ আহিছে, খালি কমিশ্যন কমাবলৈ আহিছে, খালি ঠিকা দিবলৈ আহিছে, তো তেওঁলোকক আজি তেওঁলোকৰ ৰেজিগনেশ্যন দি দিয়ক। আজি তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি তেওঁলোকৰ কাৰণে এটা বিশেষ পেকেজ আমি লৈ আনিম, তেওঁলোকে মাহে মাহে কিবা এটা পেঞ্চন পাই থাকিব। চৰকাৰ যদি চলাব পৰা নাই, ৰাইজৰ সমস্যা সমাধান কৰিবলৈ পৰা নাই, তেতিয়া পদত্যাগ কৰি দিয়ক। আমি ৰাইজৰ সমস্যা আমি নিয়ন্ত্ৰণ কৰিম। চাওক, মই কৈছোঁ তেওঁলোকৰ মনবোৰ অস্থিৰ, চৰকাৰ যাওঁ অৱস্থাত আছে। সেইকাৰণে তেওঁলোকে আজি ডেছপাৰেট হৈ বিভিন্ন কথা যুক্তিহীন কথাবোৰ কৈ আছে। এই যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে, সেইটোতো তেওঁলোকৰ মনৰ অস্থিৰতা তেওঁলোকে প্ৰমাণ কৰিছে। কি গম পাইছে কি চৰকাৰ যাওঁ অৱস্থা, কেনেদৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি নিজৰ চৰকাৰটো বচাব পাৰিবলৈ বা নিজৰ চৰকাৰক বচাবলৈ এটা চেষ্টা। সেইকাৰণে কেতিয়াবা কয় পাইপৰ কাৰণ পাইপ ভাঙিছে, সেইকাৰণে কৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আমাৰ নাই, সেইকাৰণে বিভিন্ন ধৰণৰ কথাবোৰ তেওঁলোকে কৈ আছে। তো তেওঁলোকৰ বিজেপি মানুহে গম পাই গৈছে কি যিদৰে বিৰোধী দল আজি অসমত